অনুচিতৰ কোনো প্ৰশ্ন নাই। নাৰায়ণ নাৰায়ণ বিচাৰে মই তাকে দিব পাৰোঁ। সমস্ত অঞ্চল কৰি অপুৰে যে অমিত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে প্ৰভু? যদি অমৃতে বিচাৰিছিল তেন্তে আমাৰ মোহিনী ৰূপে কি নাৰায়ণ প্ৰভু ঈশ্বৰে যদি নাৰী ৰূপত ভুল যাব পাৰে প্ৰভু অপুৰ নাযাব কিয় প্ৰভু? তাৰ অৰ্থ মই বুজি নাপাওঁ। দেৱৰ কি অৰ্থ অতি পৰিষ্কাৰ প্ৰভু। অমিত উদ্ধাৰ হোৱাৰ পাছত অপুৰক পঢ়িবলৈ আপুনি নাৰী ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপটো ধৰিব পাৰিব প্ৰভু। আচলতে আপোনাৰ নাৰী ৰূপৰ আছে প্ৰভু। আচলতে এই কথা নহয়। মোৰ উদ্দেশ্য মই সংগ্ৰহক হোৱাটো নিবিচাৰোঁ। সংগ্ৰহ মাজেদি নতুন নতুন সৃষ্টি হোৱাটোহে বাঞ্ছা কৰোঁ। দেৱতা আৰু অসুৰ উভয়ে অমৃত পান কৰা হ'লে সংগ্ৰহক কেতিয়াবাই শেষ কৰিছিলে। এতিয়া অনন্ত কাললৈ সংগ্ৰহ চলি থাকিব আৰু মই নতুন নতুন সৃষ্টি কৰিয়েই থাকিব পাৰিম। দেৱৰ্ষী ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নকৰে আপোনাৰ মুহিনীৰ পেকেট প্ৰভু অপুৰকে মূল্য কৰে দেৱতাসকলকো প্ৰভু প্ৰভুই কৰিব নোৱাৰে প্ৰভু। এই কথা সঁচা নহয়। আমাৰ মোহিনী ৰূপ আমাৰ মায়া শক্তি ঈশ্বৰৰ শক্তিৰ পৰা ৰক্ষা হ'ব পৰা শক্তি এই পৃথিৱীত প্ৰভু নিশ্চয় কৰিলে তুমি প্ৰমাণ চাব পাৰা প্ৰভু। নালাগে দেৱৰ্ষী ঈশ্বৰৰ মাজত দুখ একো নধাই তুমি ৰং চাব নালাগে। নাৰায়ণ নাৰায়ণ প্ৰভু নাৰায়ণটো কামে দিয়া প্ৰভু। এতিয়া আপোনাৰ আশী কৰিলোঁ মই of the call. It's not peace, my
শিশু মাধব মাধবে বান্ধব ভগবতী অমিয়া দিয়া বিপদে আপদে নতু মানব নিরিব দয়ালু দয়াদা নিরিব